বাইদেউ ঘটনাখিনি কচোন কি হ'ল? ঘৰত কোনো মানুহ নাছিলে, ল'ৰা ছোৱালী স্কুলত আছিলে, ময়ো মন্দিৰ গৈছিলো ওদালগুৰিত। কি হৈছে মই পাছৰ পৰা ময়ো নাজানো। মালিকৰ জীপত থাকে পেট্ৰল পাম্পত মাজবাটত কোনো নাছিলে ঘৰত। আপোনাৰ নাম কি? ফুংবিলি নাৰ্জাৰী। এইটো মালিকৰ নাম কি? মনোজ নাৰ্জাৰী। হা? মনোজ নাৰ্জাৰী। মনোজ নাৰ্জাৰী। হয়। এনে কি অনিষ্ট হ'ল এতিয়া? ঘৰত চব আছে, সেইটো মানে চব ফলত নাইকিয়া হৈ গ'ল। কি কি আছিল ঘৰত? গয়না কাটিলা চব পইচাও আছিলে 50,000। পইচা কিমান আছিল? 50,000 আছিলে। ওৱান নন দিদিন কৰি কি বাইদেউ?